নমস্কাৰ, মই ইমৰান। আজি এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ অনুশীলনী 1.2 লেসনটোৰ প্ৰতিটো প্ৰশ্ন উত্তৰৰ সমাধান কৰিম। গতিকে চাই থাকা। 1 প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা বুলি কৈছে। আমি বাস্তৱ সংখ্যা কাক কয় সেইটো জানি লওঁ। যদি পৰিমেয় সংখ্যা কি হয়? পৰিমেয় সংখ্যা আমি কি পাওঁ? √4, √8, √12 এনেকে এইকেইটা। আৰু অপৰিমেয় সংখ্যা আমি কি পাওঁ? √2, √3, √5, √6 ... এইকেইটা। গতিকে পৰিমেয় আৰু অপৰিমেয় সংখ্যাক আমি কি বুলি ক'ম? প্ৰতিটো অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা কৈছে যেহেতু বাস্তৱ সংখ্যা কি হ'ব? বাস্তৱ সংখ্যা হ'ব পৰিমেয় আৰু অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা একেলগে কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা বুলি কোৱা হয়। এইটো গতিকে আমি প্ৰথম কোৱেশ্চনটো সমাধান কৰো। কি হ'ব এইটো? সত্য। কাৰণ বাস্তৱ সংখ্যাসমূহত বা বাস্তৱ সংখ্যাবোৰত কি পোৱা যায়? পৰিমেয় আৰু অপৰিমেয় অপৰিমেয় সংখ্যা দুয়োটাই পোৱা যায়। এইটো গতিকে কি হ'ব? প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। 2 নম্বৰ, প্ৰতিটো বিন্দুৱে m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। সংখ্যা ৰেখাত আমি কি পাওঁ? ধৰি লোৱা এইডাল সংখ্যা ৰেখা, এইডাল হল x dash, এইডাল হল x। গতিকে ইয়াত যদি 0 থাকে 1 2 3, ইয়াত -1, এইফালে ঋণাত্মক সংখ্যা, এইফালে থাকিব ধনাত্মক, এইফালে ঋণাত্মক। গতিকে কৈছে কি সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। প্ৰতিটোৱে বোলে m আৰ্হিৰ বুলি কৈছে, বৰ্গ আকৃতিৰ। গতিকে 1 ৰ বৰ্গ হ'ব, 2 ৰ বৰ্গ হ'ব, 3 বৰ্গ হ'ব। কিন্তু ঋণাত্মক সংখ্যাৰ বৰ্গ আমি পাব নোৱাৰো। গতিকে এইটো কি হ'ব? অসত্য। কাৰণ কি? -1, -2 সংখ্যাবোৰ ক'ত পোৱা যায়? সংখ্যা ৰেখাত পোৱা যায়। সংখ্যা ৰেখাত পোৱা যায়। কিন্তু স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। কাৰণ কি আছে? ইয়াতে ধনাত্মক, ইয়াতে ঋণাত্মক সংখ্যা। গতিকে ঋণাত্মক সংখ্যা আমি বৰ্গ নাপাওঁ। এইটো এনেকে লিখিব নোৱাৰো। -2 ৰ ৰুটৰ ভিতৰত আমি লিখিব নোৱাৰো। গতিকে ইয়াৰ বৰ্গমূল নাপাওঁ। -2 ৰ বৰ্গমূল নাপাওঁ। কিন্তু আমি ধনাত্মক সংখ্যাবিলাকৰ কি পাম? বৰ্গমূল পাম। এইটো হৈছে চাগে লেখা। কেতিয়া আছে? 3 নম্বৰ। প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা বুলি কৈছে। অকল অপৰিমেয় বুলি কৈছে, কিন্তু আমি ইয়াত কি পাওঁ? পৰিমেয় সংখ্যাও পাওঁ, হয় না নহয়? গতিকে ই কি হ'ব? অসত্য। কাৰণ 4 এটা
কি হয় বাস্তৱ সংখ্যা কিন্তু কি নহয় অপৰিমেয় নহয় অপৰিমেয় সংখ্যা নহয় নম্বৰটোত কি কৈছে এবাৰ 2 নম্বৰ কোৱেশ্চন সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয় না যদি নহয় তেনেহলে ইয়াৰ এটা উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা গতিকে সকলো ধনাত্মক অখণ্ড সংখ্যাত কি পাওঁ আমি ইন্টিজাৰ নম্বৰ অখণ্ড সংখ্যা কি হয় অখণ্ড সংখ্যা i ইন্টিজাৰ নম্বৰ বুলি কওঁ i ইকুৱেল টু কি হ'ল যদি আমি ইয়াতে 0 লওঁ -1 -2 -3 ... ইনফিনিটি ইনফিনিটি এফালে 1 2 3 ... ইনফিনিটি গতিকে কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয় না গতিকে ধনাত্মক অখণ্ড সংখ্যা এইবিলাক 1 2 3 4 অপৰিমেয় হয় না হৈছে গতিকে ধনাত্মক সকলোবোৰ অপৰিমেয় হ'ব নোৱাৰে কাৰণ কি নহয় অপৰিমেয় নহয় কি কৈছে যদি নহয় তেনেহলে এটা উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা যেনে কি হ'ব বৰ্গমূল ওলাব দিছে আমাক ধৰি ল √4 √4 বৰ্গমূল কাৰণ ৰুটৰ ভিতৰত কি আছে 2 × 2 জোৰ আছে এটা পূৰণ হৈ আছে গতিকে ইয়াৰ বৰ্গমূল কি হয় √4 বৰ্গমূল 2 গতিকে এই ধনাত্মক সংখ্যা হলে কি হ'ব ই কি হ'ব নোৱাৰে অপৰিমেয় হ'ব নোৱাৰে এইটো আৰু লিখিব পাৰা যেনে √4 তাৰপিছত √9 হলে কি হ'ব 3 সকলোবোৰ কৈছে কিন্তু সকলোবোৰ নহয় গতিকে ইয়াৰ মাজতো কি আছে পৰিমেয় সংখ্যা আছে বৰ্গমূল 2 এইটোৰ বৰ্গমূল 3 এইটোৰ পৰা এনেকে গতিকে যিকোনো এটা এক্সাম্পল দি দিলে কমপ্লিট